এইটো আজি আমাৰ যেটো খেল সেকেন্ড ৰাউন্ডৰ খেল আজি লগলুং মিচিং আৰু পাগৰ অচুৰ ক্লাব বৰ মাজত খেল হৈছিলে নিৰ্দিষ্ট সময়ত দুই দলে একেবাৰে নেৰানেপেৰাকৈ খেলিছে হলেও আমাৰ পাগৰ অচুৰ ক্লাবে 3 গল আৰু লগলুং মিচিঙে 2 গল মানে পাগৰ অচুৰ ক্লাবে 3-2 গলত জয়ী হ'বলৈ মানে সক্ষম হৈছে আৰু অহাকাইলৈ আমাৰ অতি আদৰৰ আৰু একেবাৰে আকৰ্ষণীয় খেল হ'ব এইমতে আমাৰ সমকং বড়ো অলম্বাৰ ক্লাব আৰু আমাৰ নাৰায়ণপুৰ ৰাভাৰ মাজত খেল হ'ব এই কাৰণে আমি 2 দলক আমি আজিয়েই আমি শুভেচ্ছা দিছোঁ ধুনীয়াকৈ খেলিবৰ কাৰণে ৰাইজক ভালকৈ প্ৰদৰ্শন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ দৰ্শকসকলকো আজি যেনেদৰে আমাক সহায় সহযোগিতা আগবঢ়াইছে সেইদৰেই অহাকাইলৈও আমাৰ নিৰ্দিষ্ট সময়ত একেসকলকে আহি আমাৰ খেল উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ আমি বিশেষকৈ আমি এই খেলটো কিয় দিছোঁ বুলি ক'লে সকলোৱে অৱশ্যে জ্ঞাত নহ'ব পাৰে আমি ভাবিছোঁ আমাৰ সমকং গাঁও পঞ্চায়ত অন্তৰ্গত যিমানবিলাক ৱাৰ্ড এই ৱাৰ্ডত যুৱচামে কেনেধৰণৰ খেলৰ প্ৰতি আগ্ৰহ হয় আৰু আমি দেখিছোঁ যোৱাবাৰৰ পৰা আমি খেল আৰম্ভ কৰিছোঁ আৰু এই বছৰো আমি ধুনীয়াকৈ ৰাইজৰ সহযোগত দিছোঁ আৰু এই বছৰ আমি এটা অভিজ্ঞতা পাইছোঁ যে প্ৰত্যেক ৱাৰ্ডৰ যি যুৱচাম খেলৰ প্ৰতি আগ্ৰহ হৈছে আৰু খেলিবলৈ ধাউতি হৈছে আৰু অনাগত সময়তো অহাবাৰলৈ আমাৰ খেল প্ৰতিযোগী আমাৰ ৱাৰ্ডৰ কমেও এটা গাঁৱত এটা ৱাৰ্ডত 2-3টাকৈ ফুটবল টিম ওলাব আৰু ধুনীয়া এটা ফুটবলৰ যে আমাৰ বিশ্ব দৰবাৰ লৈ যাবৰ কাৰণে সিহঁতে যে মনস্থ কৰিছে সেইটো আমি উপলব্ধি কৰিছোঁ আৰু সেইদৰেই আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ যুৱচামে এই ফুটবলৰ যিটো গুণগত সেইটো গম পাইছে আৰু আমি উদ্যমেৰে ওলাই অহাটো দেখিছোঁ আৰু আমি আশা কৰিছোঁ ৰাইজে আমাক ভাল মেছেজ দিছে যেহেতু একেসকলৰ ৱাৰ্ডৰ ইয়াত অভিভাৱকো আহিছে আৰু আমাৰ গণ্যমান্য ব্যক্তি আহিছে যে খেল যে এটা ভাল বস্তু বা এই অঞ্চলত যে খেল এটা ফুটবল খেলৰ নিচিনা এটা যে আমাৰ ইয়াত যেহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ এতিয়া ধান খেতি ৰোৱাই হওক বা অন্যান্য কামৰ পৰা অলপ বিৰতিও পাইছে আৰু এনেধৰণে ফুটবলৰ উপভোগ পাই নিজেও ভাল পাইছে আৰু আমাৰ কমিটিকো ধন্যবাদ দিছে আৰু বুট ভৱিষ্যতেও আৰু ইয়াতকৈ ভাল এটা খেল মানে ভালকৈ খেলাব বুলি আশা ৰাখি আৰু সদায় সহযোগ কৰিম বুলি আশা ৰাখি আমাক একেসকলৰ পৰা ধন্যবাদ পাইছোঁ আৰু আপোনালোককো এই চেনেলৰ জৰিয়তে আমাৰ সমকং গাঁও পঞ্চায়ত অন্তৰ্গত যিমান আমাৰ কৃষক ৰাইজ আছে আৰু বা আমাৰ উঠি অহা চাম আছে সকলোকো অনুপ্ৰেৰণা দিবৰ কাৰণে আমি অনুৰোধ জনাই ইয়াকে কৈ সামৰিছোঁ আৰু